বক্তব্যকে আমি আশা করি আমার মন্ত্রী গ্রহণ করেছে। আর হল 2.4% ছাত্রছাত্রীকে তথা অভিভাবক তথা উপস্থিত সমূহ রাইজকে থিয় হৈ ৰাষ্ট্ৰসংগীত সমগ্র অসমতে আমাৰ চৰকাৰে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা নাম প্ৰৱৰ্তন কৰি পেলাই যিসকলে হায়াৰ ছেকেণ্ডেৰীত ছাত্ৰই ৭৫% ঊৰ্ধত পাইছে আৰু যিসকলে ছাত্ৰীয়ে ৬০% ঊৰ্ধত পাইছে তেওঁলোকলৈ একোখনকৈ স্কুটাৰ আগবঢ়াইছে। এই স্কুটাৰ আগবঢ়াৰ লগতে এই বঁটা নামাকৰণ কৰিছে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা নামেৰে। এইকাৰণে কৰিছে যে ডক্টৰ বাণীকান্ত কাকতি একে লেঠাৰিয়ে অকল ইংৰাজী সাহিত্য নহয় অসমীয়া সাহিত্যতো তেওঁ পণ্ডিত আছিলে, বিশিষ্ট ভাষাবিদ। লক্ষীনাথ বেজবৰুৱাৰ পিছতে যদি নামটো ল'বলগীয়া হয় ডক্টৰ বাণীকান্ত কাকতিৰ কথা আহিব। আৰু যিগৰাকীয়ে অসমীয়া ভাষা গঠন আৰু বিকাশ বা আছামিজ ফৰ্মেশ্যন ডেভেলপমেণ্ট নামৰ তেওঁ থিচিছ লিখি পেলাই সমগ্ৰ অসমীয়া ভাষাৰ বিষয়ে তেখেতে যি গ্ৰন্থৰ জৰিয়তে থিচিছৰ জৰিয়তে কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথমগৰাকী অসমীয়া হিচাপে ডক্টৰেট লাভ কৰা ব্যক্তি হিচাপে চিনাকি দিছিলে, যাৰ কাৰণে তেখেতৰ নামতে অসম চৰকাৰে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰিছে। গতিকে আমাৰ আজি বঙাইগাঁও জিলাতো যিহেতু ৫১৬গৰাকী ছাত্ৰ ছাত্ৰীয়ে তেনেকুৱাকৈ মেধা বঁটা আজি পাইছে, মই অভিভাৱক মন্ত্ৰী হিচাপে মই আজি তেওঁলোকক এই স্কুটিসমূহ মই প্ৰদান কৰিছোঁ। স্যাৰ, গাড়ী ভালদৰে স্কুটি ভালদৰে চলাবলৈ পৰামৰ্শ দিব নেকি? কালি এটা ঘটনা হৈছে। মই আজি ইতিমধ্যে বক্তব্যত মই কৈছোঁ যে তেওঁলোকক এই স্কুটি দিয়া হৈছে এইকাৰণে যাতে টাইমটো যাতে আমি যাতে ছেভ কৰিব পাৰোঁ, যে টিউশ্যনৰ ক্ষেত্ৰতে হওক বা কলেজত যোৱাৰ ক্ষেত্ৰত যে যাতে স্কুটিখন ব্যৱহাৰ কৰোঁতে আগে পিছে হয়তো চাইকেল দি বা খোজকাঢ়ি গ'লে হয়তো আধা ঘণ্টা লাগিছিলে। গতিকে আধা ঘণ্টাৰ সলনি যাতে ৫ মিনিট বা 10 মিনিটত আহি পেলাই বাকী 20 মিনিট সময় যাতে বাকী 20 মিনিট সময় যাতে পঢ়া শুনাত যাতে তেওঁলোকে সময়টো দিব পাৰে, তাৰ কাৰণে আচলতে আমাৰ অসম চৰকাৰে স্কুটি দিছে। মই আহ্বান জনাইছোঁ স্কুটি তেওঁলোকে আজি ছাত্ৰ ছাত্ৰীক মই জনাইছোঁ যে এই স্কুটিত কাৰোবাক লগত লৈ পেলাই যাতে ঘূৰি ফুৰি অবাবতে সময় নষ্ট নকৰি পেলাই যাতে সময় যিহেতু ৰাহি কৰাৰ কাৰণে স্কুটি দিছে তাৰ যাতে সৎ প্ৰয়োগ যাতে হয় তাকে মই আহ্বান জনাইছোঁ। আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে স্কুটি ব্যৱহাৰ কৰাৰ আগতে যাতে লাইচেঞ্চ যাতে তেওঁলোকে বনাই লয়
তাৰ কাৰণে মই আহ্বান জনাইছোঁ। স্যাৰ প্ৰবীণ ভাই টকাৰীয়াই কৈছিল যে বদৰুদ্দিন আজমলৰ বাসগৃহত বুলডোজাৰ চলাব লাগে। কালি কৰিমুদ্দিন বৰভূঞাই কৈছে যে বিজেপি চৰকাৰৰ এনেকুৱা বুলডোজাৰে নাই য'ত আজমলৰ ঘৰত বুলডোজাৰ চলাব পাৰে। এতিয়া প্ৰবীণ ভাই টুগুৰা আৰু আজমল ডাঙৰীয়া তেওঁলোকে কথা কৈ থাকিব, এইবোৰ কথা এটা মই একো নকওঁ। এই শিক্ষা বিভাগৰ বাণীকান্ত কাকতিৰ এটা এৱাৰ্ড যিহেতু বেলেগ সময়ত কওঁ। ঠিক আছে।